পুনৰবাৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। এয়া হাজবেণ্ডৰ অফ আছিলে, ভাবিলোঁ অলপ ওলাই যাওঁ। ওলাই যোৱাৰ আগত ল'ৰা মানুহৰ মুখততো গ'লটো সোমাবই লাগিব, দেখিছেই নহয়। এয়া তলা বন্ধ কৰিলোঁ, এয়া আমাৰ স্কুটি উলিয়াই দুয়োৱে গৈ আছোঁ। তাৰ ওচৰতে আছিলে RPF ব্ৰেক, ঘৰৰ একদম কাষতে। এয়া হৈছে শিৱ মন্দিৰ। এয়া আমি ওলাই গ'লোঁ। এইটো ছাইডে মই যোনফালে দেখালোঁ প্ৰথম, সেইটো ছাইডে মৰিয়নি টাউন আছে, আৰু এইটো ছাইডে য'ত মোৰ হাজবেণ্ডে কাম কৰে চিনামৰালৈ গৈ আছোঁ। দেখিছে ইমান সেউজীয়া ধুনীয়া পৰিৱেশ, এইটো হৈছে মন্দিৰ, ইমানেই ধুনীয়া। এয়া আমি পালোহি চিনামৰা ষ্টেচন, য'ত মোৰ হাজবেণ্ডৰ অফিচ হয়। ইয়াত আহি পালোঁ। এয়া চিনামৰা অফিচলৈ ভিতৰলৈ সোমাই গৈছোঁ। এয়া ষ্টেচন হয়, কেতিয়াবা মই আপোনালোকক ভিতৰখিনিও দেখুৱাম বাৰু, কিন্তু আজিলৈ ষ্টেচনৰ বাহিৰটোৱে দেখুৱাইছোঁ। মোৰ ঘৰৰ পৰা 10 মিনিট লাগে কোৱাৰ্টাৰৰ পৰা। এয়া দেখিছেনে ছাগলীজনী ৰেল লাইনতে কেনেকৈ ৰখি আছে। ছাগলীজনীক শিলগুটি মাৰি পঠিয়াই দিছে, কাৰণ ট্ৰেইনখনে যেন একো হাৰ্ম নকৰে। এয়া ট্ৰেইনখন আহিছে, এখন পেচেঞ্জাৰ ট্ৰেইন নহয়, মালগাড়ী হয়। এয়া আমি আহি পালোঁ ঘৰ। হাজবেণ্ডে ব্ৰইলাৰ মাংস আনিছিলে, হেনো নিজেই বনাব আজি। এয়া বনাইছে। আজিলৈ ইয়াতে শেষ কৰিলোঁ, আকৌ আহিম পুনৰ। বাই বাই।